खुलुमबाय बड'लाइभ 24 स्टुडिअ'आव आं जिमि बर' आरो बे समाव मोनसे गोनां रादाब लानानै फैदों। तामुलपुरनि बरनदि दैमानि बिखायाव इनायै जावखांनाय सोलिगासिनो दं। बाला अन्थाइ माफियाया इनायै जावखांदों आरो बे इनायै जावखांनायाव गोथौ गोथौ हाखर सोमजिदों बे दैमानि बिखायाव। आरो सिरि बिफाव लादों हाग्रा बिफान आरो जिल्ला खुंथाया आरो बे अजदखौ लाबोदों बाङालि जुब छात्र फेडारेशना। नोंथांमोननि सिगाङाव आबुङै फोरमायनो लादों। तामुलपुरनि बरनदि दैमा बिखायाव इनायै जावखांदों आरो बे इनायै जावखांनायाव गोथौ गोथौ हाखर सोमजिदों। अन्थाइ बाला माफिया फालांगिरिया इनायै जावखांदों। बे अन्थाइ बाला फालांगिरिया सालायदों बे लुथिनायनि राज। सिरि बिफाव लादों हाग्रा बिफान एबा जिल्ला खुंथाया आरो जौ जौ डाम्पारजों अन्थाइ बाला जावखांनानै रोगानाया बे गोथौ गोथौ हाखर सोमजिहोदों दैमानि बिखायाव। अन्थाइ सिफायनाय मेसिननि गनायजाथाव गनायथि बिलाइ गैयालासिनो इनायै जावखांदों। मेसिननि गोसा सोदोब आरो हाद्रि बालानि उखुन्दैया गिख्रंथाव महर लादों ओनसोलाव आरो बे हाग्रा बिफाननि सानैसो बिबानगिरिजों माफियाया स्रोद बुजिलायनायनिबो अजद रायजोफोरनि आरो गासै जाथायनि गोख्रों नायसंनायनि दाबि दैखांदों दुलाराय असम बाङालि जुब छात्र फेडारेशना। तामुलपुरनि बरनदि दैमा बिखायाव बे बिखायाव इनायै जावखांदों अन्थाइ बाला फालांगिरिया सालायदों लुथिनायनि राज। नोंथांमोना नुगासिनो दं दायो बे एक्सक्लुसिभ भिजुएलनि दारै नोंथांमोना नुनो मोनगासिनो बे अन्थाइ बालानि माफियाया इनायै जावखांदों बरनदि दैमानि बिखायाव आरो जौ जौ डाम्पारजों अन्थाइ बाला रोगादों। बे अन्थाइ बाला जावखांनायनि बेलायाव सोमजिदों गोथौ गोथौ हाखर। तामुलपुरनि बरनदि दैमा बिखायाव इनायै जावखांदों आरो जौ जौ डाम्पारजों अन्थाइ बाला जावखांनानै रोगानायाव गोथौ गोथौ हाखर सोमजिदों आरो बे दैमानि बिखायाव इनायै जावखांनाय सोलिगासिनो। अन्थाइ सिफायनाय मेसिननि गनायजाथाव गनायथि बिलाइ गैयालासिनो इनायै जावखांनाया सोलिगासिनो दं। যি ধৰণে ইয়াতে ষ্টক কৰিছে মাল, আমি ভাবোঁ এনেকুৱা ধৰণৰ ষ্টক কৰাৰ পাৰ্মিশ্যন বা তেওঁলোকৰ তাতে কিবা নথি পত্ৰ আছে নে নাই। আমি অলপ সোধ-পোছ কৰিলোঁ এতিয়া যোনে দায়িত্বত আছে যে কিবা নথি পত্ৰ আছে নেকি ষ্টক কৰাৰ, কিন্তু তেওঁ কোনো ধৰণৰ নথি পত্ৰ আমাক দেখাব নোৱাৰিলে। এতিয়া আমি ফৰেষ্টক যোগাযোগ কৰিলোঁ, ফৰেষ্টৰ মানুহ আহিছে, আহি ইয়াতে জোখ-মাখ কৰি আছে। পিছলৈকে কি আহে ৰিজাল্ট নিশ্চয় আমি পাম। এতিয়া চবচে ডাঙৰ কথাটো হৈছে ইয়াৰ পৰা যি যে ট্ৰাকসমূহ চলি থাকে, এই ট্ৰাকসমূহ বৈধ নথি পত্ৰ আছে নে নাই ইয়াৰ এটা সন্দেহ উপজিছে। আমি গম পোৱা মতে যোৱা নিশাও 4টা ডাম্পাৰ এতে বন বিভাগৰ লোকে মানে কৰায়ত্ব কৰিছে, তাৰ মানে জব্দ কৰিছে, মানে তেওঁলোকৰ চালানৰ খেলি মেলি বা চালান নোহোৱাৰ কাৰণে জব্দ কৰিছে। এনেকৈ ট্ৰাক ডাম্পাৰসমূহে চৰকাৰী ৰাজহ ফাঁকি দি কিনে চলি আছে নেকি, এই বিষয়ৰ ওপৰত মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে অনতিপলমে ইয়াৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি এতিয়া যোনটো ভূমিত থিয় হৈ আছোঁ, এটা সময়ত এই ভূমি কৃষিভূমি আছিলে। ইয়াতে সুন্দৰ যি ধাননি বা বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি বাতি কৰি মানুহে জীৱিকা নিৰ্বাহ কৰিছিলে, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াতেতো মাটি পাবলৈ নাই, ইয়াতে শিল আৰু বালা দি ভৰি পেলাইছে। আৰু ইয়াৰ আশে পাশে যিখিনি কৃষিভূমি আছে, চবচে ডাঙৰ কথাটো হৈছে সেই কৃষিভূমিৰ মানুহখিনি শান্তিত খেতি বাতি কৰিব পৰা নাই। ইয়াতে দিনটো এই মেচিনসমূহ চলি থাকে আৰু এই মেচিনৰ পৰা যোৱা যি ধোঁৱা মানে ডাষ্ট ধূলি, এই ধূলিয়ে এই খেতি বাতিসমূহ বিশেষকৈ মানে প্ৰভাৱিত কৰিছে। আৰু ৰাতিটো এই মেচিনসমূহ চলি থকাৰ ফলত কি হয়, ইয়াৰ আশে পাশে যিখিনি ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে অধ্যয়ন কৰাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আমি দেখিবলৈ পাইছোঁ আমাৰ তামুলপুৰ জিলাত হাতী মানুহৰ সংঘাতে যি এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, এটা সময়ত এনেকুৱা ভয়ংকৰ ৰূপ নাছিলে। এই জাগাসমূহত হাতী আহি ৰাতি ইয়াতে ৰেষ্ট লোৱা আছিলে, ইয়াতে পানী খোৱা আছিলে, ইয়াতে জিৰণি লোৱা আছিলে, গছ গছনিৰে ভৰপূৰ আছিলে এই জাগাসমূহ। কিন্তু আজিৰ দিনত ইয়াতে হাতী অহাৰ কোনো পৰিৱেশ নাই। ইয়াতে হাতী এইগিলা অঞ্চলত সোমাব নোৱাৰি, জনবসতি বা গাঁওসমূহত সোমাই যায় মানুহ মাৰিবলৈ ধৰিছে হাতীসমূহে। ইয়াতে 60 ফুট 70 ফুটলৈকে খান্দিছে আৰু যি পাহাৰ বনাই দিছে ইয়াতে খান্দি। আৰু এই যে গাঁতসমূহত যদি হাতীও পৰি যায়, হাতীও ইয়াৰ পৰা
উঠিব নোৱাৰে এনেকুৱা ধৰণৰ গাঁত খান্দিছে কেনেকৈ খান্দিব পাৰিছে এতিয়া দিনে ৰাতিয়ে L&T আপোনালোকে যদি নদীত সোমাই যায় চাব L&T চলি আছে কেনেকৈ চলিব পাৰে কাৰ আশীৰ্বাদত চলি আছে আমি আজি নদীত সোমাই আহি আমি হতভম্ব হৈ গৈছো এই পৰিৱেশ দেখা পাই যি ধৰণে ইয়াতে ষ্টক কৰিছে মাল আমি